নমস্কাৰ। আজিৰ ভিডিঅ'টোত মই আপোনালোকক জনাম অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম কি আৰু কেনেকৈ ইয়াক অতি সহজতে মনত ৰাখিব পাৰি। ৰাষ্ট্ৰীয় উদ্যান 7খনৰ নাম হৈছে কাজিৰঙা, নামেৰি, ওৰাং, ডিব্ৰু-চৈখোৱা, মানস, ৰায়মনা আৰু দিহিং পাটকাই। আৰু ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পোৱা চনসমূহ হৈছে কাজিৰঙা 1974ত কাজিৰঙাই ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পাইছিল। নামেৰি 1998, ওৰাং 1999, ডিব্ৰু-চৈখোৱা 1999, মানস 1990, ৰায়মনা 2021 আৰু দিহিং পাটকাই 2020। আটাইকেইখন ৰাষ্ট্ৰীয় উদ্যানক এটা শব্দত মনত ৰাখিব পৰা যায়। সেই শব্দটো হৈছে কানাউডিমা ৰাইডি। কানাউডিমা ৰাইডি। এই শব্দটো মনত ৰাখিলে কা ফৰ কাজিৰঙা, না মানে নামেৰি, উ মানে ওৰাং, দি মানে ডিব্ৰু-চৈখোৱা, মা মানে মানস, ৰায় মানে ৰায়মনা আৰু দি মানে দিহিং পাটকাই। 7খন ৰাষ্ট্ৰীয় উদ্যানৰ নাম লগ লাগি প্ৰথম আখৰটো লৈ কিনে আপোনালোকে এটা শব্দ হ'ব। সেই শব্দটো হৈছে কানাউডিমা ৰাইডি। এই সহজ পদ্ধতিটো জানি আপোনালোকৰ কেনেকুৱা লাগিলে নিশ্চয় জনাব। আশা কৰিছোঁ ইয়াৰ পৰা কোনোবা নহয় কোনোবা উপকৃত হ'ব। ধন্যবাদ।